নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ ঘোষণা হ'ব 26,000 পোষ্টৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা সুখবৰ। কাইলৈ ঘোষণা হ'ব পাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। আৰু 26,000 পদৰ বাবে পৰীক্ষাত বহিছিল প্ৰায় 14 লাখ প্ৰাৰ্থীয়ে। আৰু কোনটো ৱেবছাইটৰ জৰিয়তে চাব পাৰিব ফলাফল সবিহা যিটো ভিডিঅ'ৰ জৰিয়তে জনাম। আৰু কাট অফ মাৰ্ক কিমান থাকিব সবিহা জানিব পাৰিব। গতিকে আপোনালোকে অতি মনোযোগ ৰেখালৈকে ভিডিঅ'টো চাই থাকিব। আৰু আমাৰ চেনেলটো যদি নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কোনটো ৱেবছাইটৰ জৰিয়তে আপোনালোকে চাব পাৰিব সবিহে মোৰ ডিছক্ৰিপশ্যনত ৰাখি থ'ম, আপোনালোকে এই লিংকটোত ক্লিক কৰি চাব পাৰিব। বন্ধুসকল, আপোনালোকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ফলাফল চাবলৈ হ'লে আপোনালোকে গুগল বা ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰিব। এনেকৈ চাৰ্চ কৰিব arjobportal.com। মই যেনেকৈ দিছোঁ arjobportal.com, তেনেকৈ আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে অলপ তলফালে যাব। তলফালে যোৱাৰ লগে লগে আপোনালোকে চাব ৰিজাল্ট সম্পৰ্কে 3rd and 4th গ্ৰেডৰ 26,000 পোষ্টৰ। আপোনালোকে এনেকৈ এডভাৰটাইজ আহিব, এডভাৰটাইজটো অ'কে কৰি ক্লিক কৰি বেক কৰি দিব। বেক কৰাৰ লগে লগে আপোনালোকে চাব পাৰিব 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ 26,441টা পোষ্টৰ ৰিজাল্ট দিয়া হ'ব। আৰু কাট অফ মাৰ্ক কিমান থাকিব সবিহা জনাই দিয়া হ'ব। আৰু আপোনালোকে কোনখন ৱেবছাইটৰ পৰা চাব পাৰিব সেই বিষয়ে ইয়াত দিয়া থাকিব। আৰু নেম অফ টেষ্ট, যিটো টেষ্ট হৈছে SLRC গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সাম। বোৰ্ড নাম হৈছে ব'ৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন তৰফৰ পৰা এক্সামটো পতা হৈছিল। তাৰপিছত এক্সাম কণ্ডাক্টিং হৈছিল যে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন। তাৰপিছত আছে পোষ্ট লেভেল হৈছে গ্ৰেড এণ্ড 3rd and 4th। আৰু টোটেল ভেকেঞ্চি আছিল 26,441টা। আৰু 14 লাখ ছাত্ৰ ছাত্ৰীয়ে এক্সাম দিছিল। আৰু এক্সাম ডেটটো আছিল 21 আগষ্ট 3rd গ্ৰেডৰ আছিল, 4th গ্ৰেডৰ আছিল, আৰু 24 আগষ্ট আছিল 3rd গ্ৰেডৰ। তাৰপিছত ৰিজাল্ট এনাউন্সমেণ্ট ডেট, ৰিজাল্ট এনাউন্সমেণ্ট যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কৈছিল যে অক্টোবৰ মাহতে দিয়া হ'ব, কিন্তু 15 অক্টোবৰ অহাকালি দিয়া পূৰ্ণ সম্ভাৱনা আছে। গতিকে মোৰ ডিছক্ৰিপশ্যনত লিংকটো ৰাখি থ'ম, ৰিজাল্ট চোৱা লিংক, সেই লিংকটোত ক্লিক কৰি আপোনালোকে এই পোষ্টটো চাব পাৰিব। তাৰপিছত ৰিজাল্ট ডেট এতিয়ালৈকে সেৱা বৰ্ডত ঘোষণা কৰা নাই, যদিও 15 আগষ্টৰ পূৰ্ণ সম্ভাৱনা আছে দিয়াৰ। আৰু সেৱাৰ যিটো অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইট sevaonline.org, সেই অফিচিয়েল ৱেবছাইটৰ জৰিয়তে নটিচটো প্ৰকাশ কৰা হ'ব। আৰু ৰিজাল্ট যিটো চেক কৰিব আপোনালোকে sevaonline.org, সেৱাৰ যিটো অফিচিয়েল ৱেবছাইট sevaonline.org, এই ৱেবছাইটটোত আপোনালোকে নোট কৰি ৰাখিব। এই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে নিজৰ ৰিজাল্টসমূহ চাব পাৰিব। আৰু আপোনালোকে এই পোষ্টটো এনেকৈ আপোনালোকে চাব পাৰিব। আৰু সকলোলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো, যাতে সকলোৱে গম পায়। মোৰ ডিছক্ৰিপশ্যনত লিংকটো ৰাখি থ'ম সেৱাৰ অফিচিয়েল ৱেবছাইটৰ। আপোনালোকে এই লিংকটোত ক্লিক কৰি আপোনালোকে সবিহে জানিব পাৰিব 3rd and 4th গ্ৰেডৰ সবিহে নতুন আপডেটসমূহ।